हेलो गाइज भोगर उत्सव भोगाली बिहुলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সো আজি হৈছে পাৰ্ট 2 পাৰ্ট 1 2 চালে নে চোৱা নাই আপোনালোকে জানে, যদি চোৱা নাই চাই ল'ব, তেতিয়াহে প্ৰথমৰ পৰা শেষলৈকে আমেজটো পাব। ঠিক আছে, সো আজি পাৰ্ট 2 আৰম্ভ কৰিছোঁ। বৰ্তমান মই গৈ আছোঁ আমাৰ গাঁৱৰ ৰাস্তাটোৰে, পিছফাল দেখা পাইছে। সো এতিয়া আমি গৈছোঁ মেজি জ্বলাবলৈ। সো আমাৰ প্ৰথম গাঁৱৰ মেজি জ্বলাই লওঁ, তাৰপাছত ঘৰে ঘৰে বনাই মেজি। অৱশ্যে মই বনোৱা নাই, আমাৰ এইফালে এটা সৰু চাই মেজি আছে, এইটো বহুত মেজি আছে। তো তেনেকৈ বলক এতিয়া আৰম্ভ কৰোঁ। এতিয়া আমি আমাৰ গাঁৱৰ ৰাস্তাৰে গৈ আছোঁ। আমাৰ গাঁওখন চাই লওক, মানে কুঁৱলী পৰি আছে না, একদম ৰাতিপুৱাই উঠি আহিছোঁ। চাৰিওফালে পুৰা কুঁৱলী আৰু কুঁৱলী, পুৰা বগা হৈ আছে। এই চাওক, এই বেৰাখন পৰিছে, মানে ৰাতি ৰাতি বেৰা চুৰ কৰে নে, সেইবাবে ফুটি ৰাতি একদম। বলক এতিয়া মেজি জ্বলাবলৈ যাওঁ। আপোনালোকে চাগে মিউজিকৰ চাউণ্ড শুনিছে। ইয়াত এতিয়া চব মানুহবিলাক আছে, আমি জুই পুৰিছোঁ, মানে এতিয়ালৈকে বেছি মানুহ অহা নাই না। আৰু এইটো তাত গান বাজিছে, পুৰা ডিজে। আমি জুই ধৰিছোঁ, কাষতে কেটলাটো আছে। চ' গাইজ, মই আমাৰ গাঁৱৰ ভেলাঘৰটি দেখুৱাই দিছোঁ অকণমান জুম আউট কৰি। এইটো আমাৰ গাঁৱৰ ভেলাঘৰটো, আৰু এইফালে এইটো এটা ভেলাঘৰ। এতিয়া প্ৰথমতে আমাৰ গাঁৱৰ ভেলাঘৰটো পুৰি লওঁ, তাৰপাছত এইটোও পুৰিম। চ' গাইজ, মেজি জ্বলাবলৈ খেৰেৰে কিবা এটা বনাই নে, মানে নামটো মই নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি কওক। সেইটো ময়ো বনাব যাওঁ এতিয়া। টিকু হেল্প কৰি দি, মই দিছোঁ। চ' গাইজ মানুহকেইটা এইফালে এতিয়া এইটো ভেলাঘৰটো এইবাৰ ওচৰৰ পৰা এতিয়া জ্বলাওঁ। মই ডাইৰেক্ট দিছোঁ ভেলাঘৰ। অলপ দে মুজে চলা দে এতিয়া লগা পাবি দা। ভালো লাগছে। চ' এইটো মেজি জ্বলোৱা হ'ল, এইবাৰ এইটো জ্বলি আছে। আৰু এইফালে গাজি খালোঁ আৰু পিঠা চিঠা খালোঁ। এতিয়া ঘৰলৈ আহি বৰ্তমান ভাত খাই আছোঁ। আৰু এইফালে বাই খাই আছে। এতিয়া 12:30 বাজিছে আৰু মই আপোনালোকক ভেলাঘৰটো দেখাবলৈ ওলাইছোঁ। এইফালে আছে ভেলাঘৰটো, অলপ এতিয়া চাই আহোঁ। আমাৰ খুড়ীমাহঁতৰ ঘৰত বনাইছোঁ। বলক এতিয়া ভেলাঘৰটো চাব যাওঁ। এইফালে আছে ভেলাঘৰটি, মানে এতিয়া আৰু আমি মানে খেৰ চেৰে ভালকৈ বনাব নাজানো নে, সেইবাবে কাৰ্পেটেৰে বনাইছোঁ। এনেকুৱা
ভোগালী বিহু আৰু দৈ চিৰা নাখাম সেইটো আৰু হ'ব পাৰেনে দে আৰু দৈ চিৰা খাই আছোঁ পুৰা আৰু ঘৰত এইবিলাক আলহী আহিলে মানে বিহুৰ টাইম না আলহী আহি থাকে আৰু চ' এতিয়া নেক্সট ডে আজি গাঁৱত ভোগালী বিহু বুলি খানা আছে সেইবাবে খানা খাব আহিলোঁ আৰু এইখন আমাৰ গাঁওখন অলপ দেখুৱাই দিছোঁ লগতে ইয়াত গাজিও দিলে খাই আছোঁ তাৰপিছত এতিয়া গাঁৱৰ সকলোবোৰ মানুহ আহিছে ময়ো খাব বহিলোঁ আৰু ভাত দিছি কৃষ্ণ মোৰ ল'ৰাটো দিন ফটো কৃষ্ণ কৃষ্ণ ভাইটি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব বাই কৈছে যিহেতু কৰি দিবই লাগিব কৰি দিব দেই আৰু চব ভিডিঅ' চাব চব লাইক কৰিব